প্ৰমোদ বড়োৰ ইলেকশ্যন খেলাটো আপত্তি নাই। তেওঁ ইতিমধ্যে ৰাজ্যসভাৰ সাংসদ হৈছে। ইলেকশ্যন জিকিলেও তেওঁ আকৌ MLA-টো এৰিহে দিব, আৰু এবাৰ বাই ইলেকশ্যনে হ'ব। ধৰি ললো প্ৰমোদ বড়ো জিকিলে, তেওঁতো আৰু MP-টো এৰি MLA-টো হ'ব নাহে, আকৌ MLA চিটটো এৰি দিব, আকৌ বাই ইলেকশ্যন হ'ব, কি লাভ হ'ব? সেইকাৰণে ৰাইজে বুজি পায় MP নহ'লে MLA খেলিলে কথাটো বেলেগ আছে। এখন হাতে MP, এখন হাতে MLA, দুইটাতো ৰাখিব নোৱাৰে, লগত MCLA-ও আছে। গতিকে তেওঁ 3টা পোষ্ট কেনেকে ৰাখিব? এইটোতো সংবিধানে এলাও নকৰে। সেইকাৰণে মই ভাবো যে বাই ইলেকশ্যন কৰাত কৰি UPPL-ৰ মানুহেও বিশ্বজিৎ দৈমাৰীকে ভোট দিব লাগে। দীপেন বড়ো ভাল ল'ৰা, আৰু দীপেন বড়োৱে BPF-ত যোগদান কৰিব লাগিছিল যদি বড়োলেণ্ডৰ ৰাইজক সহায় কৰিব খোজে। কাৰণ 5 বছৰটো হাগ্ৰামা মহিলাৰ ইয়াত থাকিব, আৰু 5 বছৰ দিছপুৰতো আমি থাকিম। দীপেন বড়োৱে 5 বছৰ বিৰোধী ৰাজনীতি কৰি ভাগৰিহে যাব। গতিকে মোক যদি দীপেন বড়োৱে ইলেকশ্যনৰ আগত লগ পালেহেঁতেন, BJP-ত যোগদান কৰা যদি অসুবিধা আছে, মই তেওঁক ক'লোহেঁতেন যে তেওঁ BPF-ত যোগদান কৰিব লাগে। তেওঁ ভুল মই নকওঁ, এটা আবেগ থাকে, ডেকা ল'ৰা, চিন্তাধাৰা, আমাৰ মাজত বয়সৰ গেপ আছে, কিন্তু পৰামৰ্শ ল'লে মই তেওঁক ক'লোহেঁতেন যে আপুনি BPF-ত যোগদান কৰক। BTC-টো হাগ্ৰামা মহিলাৰে কৈছে 15টা জিকিব বুলি। মই এইবাৰ BTC-ৰ ইমান বেছিকৈ ঘূৰা নাই। BTC হাগ্ৰামা মহিলাৰীয়ে বেছিকৈ ঘূৰিছে, আৰু হাগ্ৰামা মহিলাৰী কনফিডেণ্ট যে BTC-ত 15খন আসনেই NDA জিকিব। হাগ্ৰামা মহিলাৰী কৈছে 15খনত NDA জিকিব। 16 নম্বৰ চিটটোতো নাই এতিয়া।